মোৰ নাম ৰবি। APSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছোঁ। মোৰ বন্ধু হিতা আছে। এবাৰ আমি দুয়ো পৰীক্ষা দিবলৈ ওচৰৰ চহৰলৈ যাবলগীয়া হৈছে যদিও আমি কোনো টিকেট বুকিং কৰিব পৰা নাছিলোঁ। গতিকে আমি ৰিজাৰ্ভেশ্যন কৰিব নোৱাৰিলোঁ। গতিকে আমি ভাবিলোঁ যে টিটিক ঘোষ দি আসন ল'ম। পৰীক্ষাৰ বাবে ৰেলখনত অতি ভিৰ হোৱাৰ লগতে মানুহৰ আসন নেপাইছিলোঁ। টিটিয়ে আমাক স্পষ্টকৈ নাকচ কৰি ক'লে যে তেওঁ আমাক সহায় কৰিব নোৱাৰে। সাধাৰণ প্ৰশিক্ষকৰো অৱস্থাও বেয়া আছিল। তাত সোমাবলৈ ভাবিলে এনে লাগিল যেন মৃত্যু হ'ব। শুই থকা মানুহজনো সমানেই ভিৰ আছিল। আমি দুয়োজনে এটা পৰিকল্পনা কৰিলোঁ যে আমি কিয় AC কোচলৈ নাযাওঁ আৰু তাত টিটি ঘোষ দিম। এই কথা ভাবি আমি AC কোচত বহিলোঁ। কিবা কাৰণত টিটি প্ৰশিক্ষকৰ ওচৰলৈ আহিব নোৱাৰিলে। আমি ভাবিলোঁ যে ৰাতি 2 বাজিছে আৰু ৰেলখন সন্ধিয়া 7 বজাৰ পৰা চলি আছে। হয়তো ভিৰৰ বাবে টিটি অহা নাছিল। আমি দুয়ো একেটা চিটতে শুই পৰিলোঁ। প্ৰায় এঘণ্টাৰ পিছত কোনোবাই মোক খুন্দা মাৰি টিকট প্লিজ বুলি ক'লে। মই শুই আছিলোঁ। মই কোনো উত্তৰ নিদিলোঁ। তাৰ পিছত কঠোৰ শব্দৰে ক'লে টিকট প্লিজ। মই থতমত খাই সাৰ পালোঁ। তেওঁ ক'লে তোমাৰ টিকটটো দিয়া। মই ক'লোঁ আমাৰ হাতত নাই। তেওঁ ক'লে জানানে ৰেলত টিকট অবিহনে যাত্ৰা কৰিছে আৰু ইয়াত আপোনাৰ লগত আৰু কোন আছে? তাৰ পিছত মই সীতাক তুলি তাইও সাৰ পালে। টিটিয়ে সীতাৰ টিকট বিচাৰিবলৈ ধৰিলে। কাৰণ আমাৰ দুয়োৰে টিকট নাছিল। গতিকে আমি মনে মনে থাকিলোঁ। টিটিয়ে ক'লে তোমাৰ টিকট ক'ত? কোৱা নহ'লে লেডি পুলিচক ফোন কৰিম। দুয়োজনে বিনামূলীয়াকৈ যাত্ৰা কৰি আছে। আমি ক'লোঁ আমাৰ পৰীক্ষা আছে। কিন্তু তেওঁ মানিলে নহয়। আমাক তুলি লৈ লগত লৈ গ'ল। আমি দুয়ো ভয় খালোঁ। মই ক'লোঁ ছাৰ কিবা এটা লৈ কথাটো নিষ্পত্তি কৰক। আমি আপোনাক টকা দিম। কিন্তু হয়তো তেওঁৰ মনত আৰু কিবা এটা আছিল। দুয়োকে বকাবকি কৰি শেষৰখন ডবালৈ লৈ গ'ল য'ত লাগেজ ভৰোৱা হয়। তেওঁ ক'লে চাওক মই তোমাক দুটা বিকল্প দিছোঁ। এটা হ'ল তোমাৰ টিকট নথকাৰ বাবে মই তোমাক পুলিচৰ হাতত গতাই দিম আৰু দ্বিতীয়তে আমি দুয়ো তেওঁৰ ফালে চাবলৈ লৈ তেওঁ কি কৰিব পাৰে। তেওঁ অলপ নাৰ্ভাছ হৈ দ্বিধাবোধ কৰি ক'লে অনুগ্ৰহ কৰি মোক কিবা এটা সেৱা কৰক। মই স্পষ্টকৈ নাকচ কৰিলোঁ। তাৰ পৰা দুয়ো ওলাই আহিলোঁ। সি মাত দিলে চাওক ছাৰ এই ছোৱালীবোৰে বিনামূলীয়াকৈ ভ্ৰমণ কৰি আছিল। আমি দেখিলোঁ যে তাত বহুত পুলিচ আছে। সীতাই মোক ক'লে আমি ভুল কৰিছোঁ আৰু কাইলৈও পৰীক্ষা আছে। যদি তেওঁ সেই পুলিচকেইজনক কয় তেন্তে টিটি আৰু পুলিচ দুয়োজনে আমাৰ সন্মান নষ্ট কৰিব। আমি নিজেই এইটোৰ সৈতে মোকাবিলা নকৰোঁ কিয়? টিটিয়ে কোৱা কথাত আমি দুয়ো মান্তি হৈ ক'লোঁ মই টিটিক মাতিলোঁ। হয়তো টিটিয়ে জানিছিল আমি মাতিম বুলি। সি দৌৰি আহি আমাৰ ওচৰলৈ আহি ক'লে ৰেলৱে পুলিচৰ ওচৰলৈ যাওঁ। মই ক'লোঁ ছাৰ আমি আপোনাৰ লগত সময় কটাম। হাঁহি এটা মাৰি সি ক'লে ভাল কাম কৰিলে। কিছু সময়ৰ পাছত ৰেলখন এটা ষ্টেচনত ৰৈ গ'ল। তেওঁ কয় যে ৰেলখন ইয়াত 10 মিনিটৰ বাবে ৰৈ যাব। তাৰ পিছত পোনে পোনে ৰাতিপুৱা ৰৈ যাব। ট্ৰেইনৰ লাগেজৰ বাবে ডবা আছে। আমাক তালৈ লৈ গ'ল। আমি তাত উপস্থিত হোৱাৰ লগে লগে তেওঁ আমাক আক্ৰমণ কৰিলে। ৰাতিপুৱা 7 বজালৈকে তেওঁ আমাৰ বাঁহীটো এটা এটাকৈ বজাইছিল। আমি মনে মনে তেওঁৰ অত্যাচাৰবোৰ গ্ৰহণ কৰিলোঁ আৰু একে সময়তে আমি তেওঁৰ বন্দীত্বৰ পৰা মুক্ত হ'লোঁ।